নমস্কাৰ, তোমালোক সকলোকে মোৰ এই মেথামেটিক্স লাৰ্ণিং চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি আমি পঢ়িম অষ্টম শ্ৰেণীৰ অধ্যায়টোৰ অনুশীলনী 2.2। নম্বৰ কুৱেশ্যনটো কৈছে যে দুটা সংখ্যা 5:7 অনুপাতত আছে। ডাঙৰ সংখ্যাটোতকৈ সৰু সংখ্যাটো 12 কম সংখ্যা দুটা নিৰ্ণয় কৰা। অৰ্থাৎ দুটা সংখ্যা আছিলে, সংখ্যা দুটা 5 আৰু 7 অনুপাতত আছে। সিহঁতৰ যিটো ডাঙৰ সংখ্যা, সেই ডাঙৰ সংখ্যাটোৰ পৰা সৰু সংখ্যাটো বিয়োগ কৰিলে বিয়োগফলটো 12 পাম। তেতিয়াহ'লে সংখ্যা দুটা কি হ'ব লাগে? এতিয়া আমি ধৰি ল'ব লাগিব তাৰ কাৰণে, যিহেতু আমি এইটো সমীকৰণৰ অনুশীলনী চেপ্টাৰ পঢ়ি আছোঁ, গতিকে আমি ইয়াৰ প্ৰত্যেকটো অংক কিহত কৰিব লাগিব? সমীকৰণ বনাই কৰিব লাগিব। আমি ধৰি লওঁ, ধৰা হ'ল ডাঙৰ সংখ্যাটো সমান 7x, সৰু সংখ্যাটো সমান 5x। একৰ্ডিং টু কুৱেশ্যন বা প্ৰশ্নমতে, এইটো তোমালোকে প্ৰশ্নমতে বুলিও লিখিব পাৰা বা একৰ্ডিং টু কুৱেশ্যন বুলি লিখিব পাৰা। লিখিলে কি হ'ব? 7x - 5x = 12। কি কৈছিলে? ডাঙৰ সংখ্যাটোতকৈ সৰু সংখ্যাটো 12 কম, অৰ্থাৎ ডাঙৰ সংখ্যাটোৰ পৰা সৰু সংখ্যাটো যদি আমি বিয়োগ কৰোঁ, তেতিয়াহ'লে সিহঁতৰ বিয়োগফলটো কি পাব লাগিব? আমি 12 পাব লাগিব। এতিয়া চাচোন, 7xৰ পৰা যদি 5x বিয়োগ কৰি দিওঁ, অৰ্থাৎ 7ৰ পৰা যদি 5 বিয়োগ কৰি দিওঁ, তেতিয়া কি থাকিব? 2 থাকিব, আৰু লগত xটো পূৰণ হৈ আছে, গতিকে x থাকিব, গতিকে 12 পাম। গতিকে এইফালে কি পাম? x = 12/2, মানে দুইফালে যদি মই 2 এটাই হৰণ কৰি দিওঁ, তেতিয়াহ'লে এইটো এনেকৈ নাপাম জানো? গতিকে x = কি পালোঁ? 6 পালোঁ, হয় নাই? আমি এতিয়া সংখ্যা দুটা কি ধৰিছিলোঁ? এটা ধৰিছিলোঁ 7x আৰু এটা ধৰিছিলোঁ 5x। তে xৰ মানটো কিমান পালোঁ? 6। এই 6টো এই xৰ জেগাত বহুৱাই দিলে আমি সংখ্যাত পাম। এতেকে লিখিব লাগিব, এতেকে ডাঙৰ সংখ্যাটো হ'ব ডাঙৰ সংখ্যাটো হ'ব 7 × 6। 6টো কাৰ মান? xৰ মান, সমান 6 × 7 = 42। তাৰপৰা সৰু সংখ্যাটো কিমান হ'ব? 5 × 6 সমান কিমান পালোঁ? 5 × 6 = 30। ইয়াত তোমালোকে এইটো শুদ্ধ হৈছে নাই তোমালোকে নিজে পৰীক্ষা হলত কৰি চাব পাৰা। এইটো এটা আছে শ্বৰ্ট ট্ৰিক। চোৱা, যিটোটা সংখ্যা পাবা, সেই সংখ্যাটো ডাঙৰ সংখ্যাটো আছিলে 42 আৰু সৰু সংখ্যাটো কি আছিলে? 30। এহেঁত দুটা যদি বিয়োগ কৰি দিয়া, বিয়োগফলটো কিমান পাবা? 12 পাবা। চোন, এতিয়া তোমাক দিয়া কণ্ডিশ্যনটোৰ সৈতে এইটো মিলিছেনে? এইটোৰ লগত এই কণ্ডিশ্যনটো মিলি গ'ল, গতিকে তোমাৰ কুৱেশ্যনটো মানে শুদ্ধ হৈছে। এতিয়া চোৱা, ইয়াত যে মই ধৰিলোঁ 7x আৰু 5x কেলৈ ধৰিলোঁ? এতিয়া আমাক কুৱেশ্যনটোতে দি দিছিলে যে সংখ্যা দুটা 5:7 অনুপাতত আছে, গতিকে আমি সংখ্যা দুটা 5 আৰু 7 ধৰিব লাগিব। কিন্তু সংখ্যাটো যিহেতু আমি সংখ্যা দুটা কৈ দিয়া নাই, অনুপাতটোহে কৈ দিছিলে, সেইটো কাৰণে সংখ্যাটো নিৰ্ণয় কৰিবৰ কাৰণে আমি এটা অজ্ঞাত ৰাখি চলক হিচাপে x ধৰি ল'লোঁ। কাৰণে আমি x ধৰি সিহঁতৰ কণ্ডিশ্যনবিলাকৰ পৰা সমীকৰণ এটা বনাই তাক সমাধান কৰি xৰ মান উলিয়াই অতি সহজতে তাক সমাধান কৰিব পাৰোঁ। কুৱেশ্যনটো দিছে যে তিনিটা ক্ৰমিক যুগ্ম সংখ্যাৰ যোগফল 48, তেতিয়াহ'লে সংখ্যাকেইটা নিৰ্ণয় কৰা। এই অংকটো সমাধান কৰাৰ আগতে আমি এটা কথা গম পাব লাগিব যে ক্ৰমিক মানেনো কি? ক্ৰমিক মানে কি? এটাৰ পিছত এটা, মানে বস্তুটো চিৰিয়েলিকৈ যাব। এটা যুগ্ম সংখ্যা বুলি কৈছে। আমি যুগ্ম সংখ্যা কোনবিলাকক কওঁ? 2, 4, 6, 8 এনেকৈ ধৰণৰ, অৰ্থাৎ 2ৰে হৰণ যোৱা সংখ্যাবিলাককে যুগ্ম সংখ্যা বুলি নকওঁ জানো? যিহেতু ইয়াত কৈছে যে কি কৈছে? ক্ৰমিক যুগ্ম সংখ্যা, গতিকে কেনেকৈ যাব লাগিব? 2ৰ পিছত 4 আহিব লাগিব, 4ৰ পিছত 6 আহিব লাগিব, 6ৰ পিছত 8 আহিব লাগিব, তেনেকৈ যাব লাগিব। অৰ্থাৎ 2ৰ পিছত ডাইৰেক্ট 6 আহিব নোৱাৰে, যিহেতু ইয়াত আমাক ক্ৰমিক বুলি কৈছে। সেইটো কাৰণে আমি কেনেকৈ ধৰিব লাগিব? চোৱাচোন, আমি যদি এটা সংখ্যা যুগ্ম সংখ্যা x বুলি ধৰোঁ, xৰ লগত কি যোগ কৰিলে 4 পাম? xৰ লগত 2 যোগ কৰিলে 4 পাম। আকৌ xৰ লগত কি যোগ কৰিলে 6 পাম? x + 4, অৰ্থাৎ xৰ মানটো যদি মই 2 বুলি ধৰোঁ, তেতিয়াহ'লে এইটো হ'ল 2, এইটো হ'ব 4, এইটো হ'ব 6। এনেকৈ এইটো এটা ক্ৰমত গৈছে, দেখিছা নাই? 2, 4, 6, তাৰপৰা 4, 6, 8 এনেকৈ একোবিলাক হৈছে একোটা ক্ৰম। আমি সংখ্যাটো গতিকে এনেকৈ এইটো ফৰ্মত ধৰি ল'ব লাগিব। যিহেতু আমাৰ সংখ্যাকেইটা নিৰ্ণয় কৰিবলৈ কৈছে, গতিকে আমি ধৰি ল'ব লাগিব। এতিয়া আমি সমাধানটো কৰিম। ধৰা হ'ল ক্ৰমিক যুগ্ম সংখ্যা কেইটা? x, x + 2 আৰু x + 4। এতিয়া প্ৰশ্নমতে আমাক কি কৈছে চোৱাচোন, এইটো তোমালোকে একৰ্ডিং টু কুৱেশ্যন বা প্ৰশ্নমতে বুলি লিখিব পাৰা। প্ৰশ্নমতে কি কৈছে যে ক্ৰমিক যুগ্ম সংখ্যাকেইটাৰ যোগফল 48, অৰ্থাৎ আমি যিকেইটা এই ক্ৰমিক যুগ্ম সংখ্যাকেইটা যে ধৰিলোঁ, এহেঁতৰ যোগফলটো কিমান হ'ব লাগিব? 48, অৰ্থাৎ x, x + 2 আৰু x +
4 ইজুকেল টু কিমান পাব লাগিব তুমি 48 পাব লাগিব এটা চোন গোটেইটা যোগ কৰিলে কি পাম x x x x ইয়াত কেটা যোগ হৈ আছে তিনটা অৰ্থাৎ কি হ'ব 3x আৰু 2 লগত 4 যোগ কৰিলে আমি গম পাওঁ 6 আহিলে এফালে কিমান পালো 48 to 48 এ আছে এটা চোন এফালে 3x ৰ লগত কি যোগ হৈ আছে 6 গতিকে আমি এফালে নাইকা কৰিব লাগিব কি 6 6 টো নাইকা কৰিবলৈ হলে কি কৰিব লাগিব উভয় পক্ষৰ পৰা 6 এটা বিয়োগ কৰি দিব লাগিব 3x plus of 6 minus of 6 is equal to 48 minus of 6 কৰিলো গতিকে চোৱাচোন এফালে কি পাম গতিকে 3x পালো গতিকে প্লাস 6 আৰু মাইনাস 6 আলটিমেটলি কি হ'ব 0 হ'ব এতিয়া 48 ৰ পৰা যদি 6 গুচি যায় তেতিয়ালে কিমান পাম 42 পালো তেতিয়াহলে চোৱাচোন এটা এফালে 3x is equal to 42 পালো হয় নাই গতিকে মোক কিহৰ মান লাগে x গতিকে এফালে 3 এটাই দুইফালে হৰণ কৰি দিলে নহব জানো চোৱাচোন 3 এ 3 হৰণ কৰিলে 1 থাকিব গতিকে 1 into x মানে x এতিয়া চোৱাচোন 42 ক যদি মই 3 ৰে হৰণ কৰি দিও কিমান পাম 14 পাম চৌধংকে চৌধং 2 28 3 চৌধং কিমান পালো 42 পালো এটাকে ক্ৰমিক সংখ্যা কেইটা কিমান হ'ব এটাকে ক্ৰমিক সংখ্যা এটো x ৰ মানহে পাইছো হয় নাই এটা মোক উলিয়াবলৈ দিছিলে কি ক্ৰমিক যুগ্ম সংখ্যা কেইটা এটাকে ক্ৰমিক যুগ্ম সংখ্যা কেইটা হ'ব লিখিব লাগিব এনেকে যুগ্ম সংখ্যা কেইটা হ'ব কিয় মানে লৈছিলো 14 x মানে হৈছে 14 ইয়াত x plus 2 হলে কিমান হ'ব 16 x plus 4 হলে হ'ব কিমান 18 চোৱা এতিয়া চোৱা এহেতৰ দুইটা গুটেইকেইটা সংখ্যাৰ মাজৰ ডিফাৰেন্সটো 2 এটোৰ পৰা এটোলে ডিফাৰেন্সটো 2 এটোৰ পৰা এটোলে ডিফাৰেন্সটো 2 গতিকে হিহত মানে কি গৈছে এটা ক্ৰমত গৈছে সিৰিয়ালি গৈছে এনে ধৰণে আমি সমীকৰণটো অতি সহজে সমাধান কৰিব পাৰো এটা তোমালোকৰ মনত কেতিয়াবা ডাউট হ'ব পাৰে যে মই অংকটো কৈছো শুদ্ধ হ'ল নাই এটো কেনেকৈ চেক কৰিবা এটা যি উত্তৰটো পালা উত্তৰটো কন্ডিশনটোৰ মতে যোগ কৰি দিয়া কৈছিলে যে ক্ৰমিক সংখ্যা কেইটাৰ যোগফলটো কিমান বুলি কৈছিলে 48 বুলি কৈছিলে গতিকে আমি এহে তিনটা যোগ কৰি পেলাই কি পাব লাগিব 48 পাব লাগিব চোৱা 6 6 10 10 লগত যদি 8 যোগ কৰোঁ কিমান পাম 8 পালো আৰু এফালে কিমান পালো 18 পালো 18 এফালে 1 থাকিলে হয় নাই 1 2 3 4 চাচোন এনসাৰটো আমি কিমান পাইছো 48 পাইছো অৰ্থাৎ আমি যে কৰিলো অংকটো শুদ্ধ হৈছে এই ধৰণে আমি অংকবিলাক অতি সহজতে সমাধান কৰিব পাৰো আশা কৰো তোমালোকে ভিডিওটো চাই ভাল পালা ইয়াৰ পিছতো যদি তোমালোকৰ কিবা নুবুজাকৈ আছে বা ডাউট কিবা আছে মোক সুধিব লগা আছে তেনেহলে কমেন্ট কৰি জনাবা যদি ভিডিওটো চাই ভাল পালা লাইক কৰিবা চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু লগৰ সকলোৰ লগত চেনেলটো শ্বেয়াৰ কৰি দিবা থ্যাংক ইউ